আপোনালোকৰ খবৰ খাতি ভালেই চাগে। আজি আমি বস্তু এটা দেখাবলৈ কাৰণে মই আপোনালোকক ভিডিঅ'টো কৰিলোঁ। এইটো চাওক, আমাৰ ডন ভাই দেখিছে, ডন ভাই হয় এইটো। একদম ধুনীয়া কুকুৰ দেখিছে, ধুনীয়া লাগিছে বস্তুটো। এইফালে এইটো গৈ আছে একদম পূৰা ডেমকেয়াৰ আমাৰ গাড়ীৰ ওচৰত, দেখিছে নাই? ভাল লাগিছে কুকুৰটো চাই, মানে ডাঙৰ দীঘল একদম ধুনীয়া। এইটো ডন ভাই হয় ইয়াৰ। আৰু বেলেগ কিবা নলয়? বেলেগ নালাগে, আছে নহয়। খুচুৰা পইচাহে নাই মোৰ গুৰিত। তোক 50 টকা দিছিলোঁ ন মই। 60 টকা পাব লাগিব। খুৰী মোৰ গুৰিত আছে নেকি? বস্তু বেছি আহিছে আৰু 10 টকা এটা নোলাবনে? 10 টকাটো ওলাব। এই খুৰীয়ে এনেই ৰখালে মানে আমাৰ পৰা 300-400 টকা বস্তু লয়। আজি চাকনি এখন ল'লে আৰু। আজি বেলেগ নলওঁ, ল'বলগীয়া নাই আৰু এনেই লৈ থৈ কি হয়। সেইফালেদি আমি এতিয়া চিধা গৈ পেলাই নি একদম এনেকৈ কলাক্ষেত্ৰ হৈ এনেকৈ গোলাঘাট যামগৈ আৰু। অঁ, সেই ৰাইজক দেখাই আছোঁ ভিডিঅ' কৰি পেলাই। জেক ভাল লাগে, মতা সেইকাৰণে ওখ হৈছে। কিনা নহয়, এইটো প্ৰেজেণ্ট দিয়া। অঁ, ছোৱালী ভাগৰ নাগালেণ্ডৰ জোঁৱাই ভাগৰ কুকুৰ, ছোৱালী ভাগৰ। বাৰু হ'ব, আজিলৈ ইমানে দেখালোঁ আৰু। যদি ভিডিঅ'টো চাই ভাল পায় ছাবস্ক্ৰাইব কৰিব, লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব, আৰু ভাল ভাল ভিডিঅ' বনাই দেখাম আপোনালোকক। বাৰু হ'ব, আজিলৈ ইমানে দেখালোঁ আৰু।